হঠাতে পাছবেলা ফোন কৰি কৈছে যে তোমালোকৰ ঘৰৰ সন্মুখত আছোঁ, গেটখন খোলা। মই পিছে মিছা বুলি ভাবিছিলোঁ, পিছে গাড়ী মাতটো দেখোন শুনিছোঁ, সঁচাকৈ আহিছে। আৰু মই পিছে ভিডিঅ'টো একদম মনে মনে কৰিছোঁ। আৰু এইফালে দেখিছোঁ হাতত দুটা মোনা, মানে ঘৰৰ কঁঠাল আৰু আম শাহুমাই দি পঠাইছে। আৰু এইফালে ভাইটি এটাও আহিছিলে, ভাইটিৰ কিবা কাম আছিলে কাৰণে ওলাই গ'ল। তাৰপিছত ই বহিলে, থাকিলে অলপ দেৰি, আৰু লুচি ভাজি বায়ে বনাই দিলে। বেচেৰি বাজনী বৰ কষ্ট হৈছে, যিহেতু মোৰো হাতৰ কামেই নাই। চ' সিহঁতে খাই মেলি গ'ল। যোৱাৰ পিছতে পাছবেলা এইফালে ভাগিনে মই অকণমান বহিলোঁ আৰু সন্ধিয়া হ'বই হ'ল। সন্ধিয়াৰ সময়ত ভণ্টি আহিলে আৰু ভণ্টিয়ে লৈ আহিছিলে মাছ। যিহেতু আজি বহুত বেছি গৰম পৰিছিলে, ভাবিলোঁ মাছ খাওঁ। চ' এইফালে বায়ে আকৌ ৰাতিৰ সাঁজৰ কাৰণে মাছ বনাইছে। এইফালে মই ক'লোঁ যে টেঙা জোল দি পেলাই বনাবি, আৰু এইফালে বনাইছে মাছৰ টেঙা জোল খাব। যিহেতু মইতো আৰু ঘৰত বহি বহি খোৱা মানুহহে ধুনীয়াকৈ, আৰু যিহেতু বতৰৰ বস্তু সময়ত খাবই লাগে। চ' এইফালে মায়ে কঁঠাল উলিয়ালে, আমি খালোঁ। আৰু আপোনালোকে খাইছেনে নাই জনাব দেই। আজিলৈ আহিলোঁ, বাই।